हेलो एवरीवन गुड मॉर्निंग सकलोके और पूजा बुली माने पूजा विशेष मोर तेनेके पूजा चाबले कলৈको नगलुए गाय दे आज हेतु केनेके जाबले मन नगल और या रातिपुवा एतिया गा पा धुई अकमान बहि आছো याते मान भितर सोमाय থাকিলেও गाটো बेसी बेया लागि যায় ফালে माय आगफाले किबा किबि काम কৰি আছে আৰু মই বহিলে ভাবিলো ভিডিও এটা স্টাर्ट কৰি দিও আৰু এফালে বৰমাহত আহি বহিছেহি আপোনালোকক দেখুৱাই আছো বৰমা আৰু জিয়াও আহিছে গতিকে বলক ভিডিওটো আৰম্ভ কৰো দেই যিকোনো পেপাৰ মই যে আৰু এয়া দুপৰীয়াৰ খানা পনীৰ আলু ক্যাপসিকাম বিলাহী আৰু এইফালে জলকীয়া ফ্ৰাই কৰিছে দেউতাৰ খাবলৈ মন গ'ল হেনো তাৰ পিছত আকৌ এয়া পটল ফ্ৰাই আজি খানা হেয়া দুপৰীয়াৰ A few moments later আৰু এতিয়া সন্ধিয়া চাহ খাবলৈ ওলালো আৰু এইফালে এইটো পপ নে কি কয় মাজত ক্ৰীম থাকে আৰু এইফালে মোৰ পিয়াজি খাবলৈ বহুত মন গৈ আছিল আৰু এয়া পিয়াজি লৈ আহিলে বাবুই ওলাই গৈ গৰম গৰম পুৰা তো এতিয়া চাহ খাই লো আৰু the next day हेलो एवरीवन गुड मॉर्निंग सकलोके और एतिया इमानो गुड मॉर्निंग হৈ থকা নাই আৰু 12টা বাজিবৰে হ'ল আৰু কালি ব্লগটো কন্টিনিউ কৰা নহল এনেই মানে সন্ধিয়া সময়ত মন নগল আৰু মোৰ গাটো বেয়া লাগি গ'ল শুইয়ে থাকিলো তেনেকে মুখত একদম অৱস্থা নোহোৱা গৈছে দেখিছে গোটেই পিম্পল সিম্পল ওলাই একেবাৰে কিবা একদম বেমাৰী বেমাৰী লাগিছে চুলি তুলি তেল লগাই তাৰপিছত আৰু আজি ভাবিছো ব্লগটো কন্টিনিউ কৰো আৰু এতিয়া বৰমা আহিও বহি বহি গ'ল গৈ কিন্তু মই ভিডিও কৰা নহল তাৰপিছত এতিয়া খুইমা আহিছে বহুত দিনৰ মূৰত বহুত দিনৰ মান কি আৰু পূজাত ইয়াতে দুদিন মান চাই আকৌ গাঁৱত গ'ল খুইমাহত তাৰপিছত আজি আহিছে আৰু ইফালে আজি আহি আছে ধুনহত গুৱাহাটী মানে ধুন আৰু বাবা তাৱৈহঁতৰ ল'ৰাটো তাৰপিছত সিহঁতৰ কিবা কাম আছে খানাপাৰাত হেনো এনেকৈ আৰু ভাতটো আমাৰ ঘৰতে খাই যাব দিছে আৰু যিহেতু আহিব আমাৰ ঘৰটো এনেও সোমাবই মায়ে এতিয়া বজাৰ চজাৰ কৰি আহিলে আৰু এতিয়া ভাতত লাগি আছে গৈ হলো ভিডিওটো কৰি দিও গতিকে বলক ভিডিওটো কি হয় আপোনালোকে ধৰিব পাৰিছেনে কৈ দিছো বাৰু আপোনালোকক ৰাখি নথা আচলতে এইটো সাৰপ্ৰাইজ বস্তু সাৰপ্ৰাইজ টাইপৰ কে হৈছে এইটো মানে গিটাৰ এটা হয় জানৰ বহুত ইচ্ছা গিটাৰ এটা লাগে মানে তাইক তো সেই কাৰণে অৰ্ডাৰ কেতিয়াবাই দিলে পূজাৰ আগত আজি আহি পাইছে এতিয়া আহি পালে এতিয়া সেইকাৰণে এতিয়া তাই স্কুলৰ পৰা অহাৰ আহি পোৱাৰ আগে আগে এইটো লুকাই থম এতিয়া সাৰপ্ৰাইজ আৰু তাই মানে গিটাৰ শিকিব তাই একো স্কুলত যাবলৈ নোখোজে মানে ধৰক এয়া ডান্স স্কুল আৰ্ট স্কুল সেনেকৈ আৰু আমি বহুত দিবৰ চেষ্টা কৰিছিলে মাহঁতে গানৰ স্কুল তেনেকৈ নাই তাই ইণ্টাৰেষ্ট নাই আচলতে কিন্তু তাই গিটাৰৰ ক্ষেত্ৰত তাই একদম মানে বহুত দুমাহমান হ'ল তাই পুৰা একদম হাল্লা কৰি আছে সেইকাৰণে আমি মানে অৰ্ডাৰ দি দিলে আৰু মাহঁতে এনেকৈ তাৰপিছত কিন্তু তাইক কোৱা নাছিলোঁ আমি কোনো কোৱা নাই আমি সকলোৱে গম পাওঁতে ছাৰপ্ৰাইজ হয় আৰু পুৰা আজি তাই স্কুলৰ পৰা অহাৰ পিছত তো তাইক উলিয়াই দিম ভালকৈ লুকাই থ'ব লাগিব দেই এইফালে মায়ে মাক দেখুৱাগৈ ভিতৰত দেই এইফালে খুৰী মায়ে শাক কাটি আছে ধুই মেলি আলহীৰ কাৰণে আয়োজন চলিছে এয়া আৰু এইফালে মায়ে বনাইছে মাংস মাছো আছে দেখুৱাই আছে দালি হৈ গ'ল ইয়াত দালি ৰেডি হৈ গ'ল এইটো বনাব আদা নহৰু পেষ্ট এনেকৈ পুৰা ৰেডি কৰি থৈ দিছে আৰু এয়া দেখিছেনে কি ধুনীয়া ধুনীয়া সৰু মাছ এইটো বনাব কি হয় আৰু এইবিলাক কি বনায় পিছত আপোনালোকক দেখুৱাম দেই আৰু এতিয়া মোক মায়ে এটা মৌচুমী কাটি খাবলৈ ক'লে কিন্তু মানে মৌচুমীটো এনেকৈ ইমান খাবলৈ মন নগ'ল আচলতে কমলাও মই এনেদৰে খাই বেছি ভাল পাওঁ এবাৰ মৌচুমীও এনেদৰে খাইছোঁ কাৰণ এনেকৈ কাটি খাই অকণমান ভাল লাগে আৰু নিমখ জ্বলা আৰু অলপ মিঠা অলপ মিঠা নহয় এইটো মিঠাই হয় বাৰু খাই লৈ এতিয়া A few moments later তাৰপিছতে মাৰ মাংস ফ্ৰাই হৈ গ'ল এয়া আমাক মাতো মোক আৰু খুৰীমাক অকণমান টেষ্ট কৰি চাবলৈ দিছে এয়া কাৰণ খুৰীমাক ভাত খাই যাবলৈ দিছে কিন্তু এতিয়া খুৰীমাক মৌচুমক আনিব যাব যে এইভাবে মানে খুৰীমাক এনেই টেষ্ট কৰিব দিছে আৰু এয়া বাবাহঁতো আহি পালে দিয়া চাহ দিওঁ আৰু চাহ নহয় দেই কফি জানুৱানী জানমনি লাজ লাগিছে এয়া লাগিছে এফালে ভিনদেউ বাবা নামি আহা নাই
আৰু এয়া তাই অহাৰ লগে লগে মানে ধুনীয়া স্কুল ড্ৰেছ তাইক খুলিবই নিদিলে আৰু পূৰা বিচনাৰ তলৰ পৰা গিটাৰটো উলিয়াই আনি তাইক দেখুৱালে তাইক খুলিবলৈ দিছিলে আচলতে আনবক্সিং কৰিবলৈ কিন্তু তাই একদম লাজত নহয় এইফালে কি ক'ব আৰু ইমানেই ফূৰ্তি লাগিছে তাই হাঁহিবনে কান্দিব একদম ৰঙা হৈ গৈছে তাৰপিছত ভিনদেউক কৈছে যে তুমিয়েই খোলাচোন মই পিছত চাম এইদৰে কৈছে আৰু মই চাই আছোঁ তুমিয়েই খোলা সেইকাৰণে এতিয়া তুমি অনুভৱ কৰিব লাগিব নহয় এতিয়া মই নাকান্দো ৰ'বচোন মাতি আছে আৰু ৰান নো তুমি এবাৰ লৈ চোৱা নকৰোঁ যদি মৰম দিয়া আকৌ আহি বুজাই আকৌ আহি বুজাই মৰম দিলে বান্ধি বান্ধি দিয়াই উৰে নৈ কাণ নাচনি খৰিকাৰ বিয়া নাচনি খৰিকাৰ বিয়া পাতিছে খৰিকাৰ দিয়া ক'ত গ'ল এয়া ভাত ৰেডি হৈ গ'ল এইফালে শাক ভাজি দিছে সৰু মাছ ভাজি এয়া দেখিছেনে তাৰপিছত এয়া এইখন আৰু এয়া দালি বিলাহী দিছে চাগে আৰু ধনিয়া পাত এফালে তিয়ঁহ পিঁয়াজ এয়া গোল নেমু কাটি দিছে এয়া মাছ আৰু বিলাহী এনেদৰে বনাইছে অকণমান আৰু এইফালে মাংস আৰু আলু এয়াই খাই বৈ যাবলৈ বাই দি দিয়া বাই এফালে গাড়ী ঘূৰাবলৈ গৈছে আৰু এতিয়া যাবগৈ এয়া A few moments later. আমাৰ বাইদেউ আহি গ'ল টিউচনৰ পৰা এতিয়াহে চুইছে আৰু গিটাৰটো কেনেকুৱা লাগিছে বহুত ভাল আজিলৈ ভিডিঅ'টো ইমানেই কেনেকুৱা পালে চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তেন্তে আজিলৈ বাই বাই থেংক ইউ